हेलो स्टूडेंट्स, आज आम आलोचना करम क्लास 9 विज्ञानर प्रथम चैप्टार आमार चारियोफाলৰ বস্তুবোৰ। এই চেপ্টাৰটোৰ আজি আমি প্ৰশ্ন উত্তৰবোৰ যিমানবোৰ প্ৰশ্ন উত্তৰ আছে গোটেইবোৰ আলোচনা কৰিম। ঠিক আছে, তো প্ৰথমতে তোমালোকে এই চেপ্টাৰটো আলোচনা কৰাৰ আগত তোমালোকৰ সূচীপত্ৰখন চোৱাছো বিজ্ঞানৰ। ঠিক আছে, সূচীপত্ৰখন ওলাই লৈছা। সূচীপত্ৰখনত তোমালোকৰ চেপ্টাৰবোৰ যে আছে সেই চেপ্টাৰবোৰত তোমালোকৰ কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞান, বায়'লজি, জীৱবিজ্ঞান, ফিজিক্স, পদাৰ্থ বিজ্ঞান আৰু ইভিএছ মানে পৰিৱেশ চেপ্টাৰ, এইটো ইভিএছ এনভাইৰনমেণ্টেল চায়েন্স। তো এই চাৰিটা বিষয়ত ভাগ কৰা আছে তোমালোকৰ। মই ইয়াত চিন দি থৈ দিছোঁ প্ৰথম চাৰিটা চেপ্টাৰ কেমিষ্ট্ৰি, আৰু তাৰে পিছত 5, 6, 7 তিনিটা চেপ্টাৰ বায়'লজি। অৰ্থাৎ ইয়াত তোমালোকে বায়'লজি অৰ্থাৎ জীৱৰ বিষয়ে পঢ়িবলৈ পাবা। আৰু তাৰ পিছত আছে আমাৰ ফিজিক্সত আছে পদাৰ্থ বিজ্ঞান। এইটো তোমালোকৰ গতি, মহাকৰ্ষণ, কাৰ্য, শক্তি, শব্দ ইত্যাদি চেপ্টাৰবোৰ পঢ়িবলৈ পাবা। ঠিক আছে, তাৰপিছত আৰু ইয়াত দিছে 13, 14, 15। এইটো হৈছে তোমালোকৰ ইভিএছ এনভাইৰনমেণ্টেল চায়েন্সৰ চেপ্টাৰ। ঠিক আছে, তো এইকেইটা তোমালোকে চিন দি ল'বা। যদি পাৰা তোমালোকে 3টা বহি বনাই ল'বা। ইয়াৰ চেপ্টাৰবোৰৰ নোটছ লিখোঁতে বা প্ৰশ্ন উত্তৰ লিখোঁতে তোমালোকে 3টা বহি বনাই ল'ব পাৰা। ঠিক আছে, তো আমি প্ৰথম চেপ্টাৰলৈকে যাওঁ। প্ৰথম চেপ্টাৰটোত দিছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ, মেটাৰ ইন আৱাৰ চাৰাউণ্ডিং। ঠিক আছে, তোমালোকে এই চেপ্টাৰটো এবাৰ ৰিডিং দিবা। ঠিক আছে, এনেকৈ লাইন বাই লাইন ৰিডিং দিবা। ৰিডিং দি ইয়াতে কিছুমান ইম্পৰ্টেণ্ট লাইন আণ্ডাৰলাইন কৰি যাবা। তেতিয়া কি হ'ব, তোমালোকৰ যে শ্বৰ্ট কুৱেশ্যন MCQ আছে সেই MCQবোৰ কৰাত তোমালোকৰ ইজি হৈ যাব। মই ইয়াত MCQবোৰ লিখা নাই, কিন্তু ইয়াত তোমালোকে যেতিয়া লাইন বাই লাইন পঢ়িব, যিকোনো কুৱেশ্যনেই নাহওক কিয় MCQৰ, তো গোটেইখিনিয়ে পাৰিবা। মই ইয়াতে থকা কুৱেশ্যন এনচাৰবিলাক গোটেইখিনি কৰি দিছোঁ। ঠিক আছে, তো আমি প্ৰশ্নাৱলী ইয়াত আছে। এইটো তোমালোকৰ পেজ নম্বৰ 3ত প্ৰশ্নাৱলী দিয়াই আছে। সেই প্ৰশ্নাৱলীকেইটা প্ৰথমতে আমি আলোচনা কৰোঁ। ঠিক আছে, তো প্ৰশ্নাৱলীকেইটা আলোচনা কৰিবলৈ যাওঁতে 1 নম্বৰত কি দিছে, তলৰ কোনবোৰ পদাৰ্থ। ইয়াত কি দিছে, চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, তাৰপিছত ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্য, সুবাস। এইকেইটা শব্দৰ কোনকেইটা পদাৰ্থ সুধিছে। ইয়াত মোৰ লেখা আছে, মই লিখি থৈ দিছোঁ, তোমালোকে এবাৰ চাই যোৱা আৰু বুজি যোৱা। ঠিক আছে, ইয়াতে চেপ্টাৰৰ নামৰ চাৰিওকাষৰ বস্তুবোৰ, প্ৰশ্নাৱলী পেজ নম্বৰ 3। তোমালোকৰ গোটেইবোৰ নোটছ লিখাই আছে, তোমালোকে ভালদৰে বহীত বাছ ভিডিঅ'টো চোৱা আৰু লিখি লোৱা। ঠিক আছে, তো ইয়াত মই 1 নম্বৰটো লিখি থৈছোঁ যে চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয়। ইয়াতে এই শব্দকেইটাৰ ভিতৰত এইকেইটা হ'ল আমাৰ পদাৰ্থ। তো পদাৰ্থ এটা আমি কেনেকৈ গম পাম যে এইটো পদাৰ্থ এইটো পদাৰ্থ নহয়। তো পদাৰ্থ হ'বৰ কাৰণে মই তোমালোকক মন দি শুনিবা, পদাৰ্থ হ'বৰ কাৰণে আমাক কিছুমান বৈশিষ্ট্য লাগিব। পদাৰ্থ হ'বৰ কাৰণে কিছুমান আমাৰ বস্তু থাকিব লাগিব, গুণ থাকিব লাগিব। পদাৰ্থবোৰৰ কণিকা থাকিব লাগিব আৰু সিহঁতৰ মাজত ব্যৱধান থাকিব লাগিব, মানে দূৰত্ব থাকিব লাগিব। আৰু পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকিব লাগিব। আৰু পদাৰ্থৰ কণাবোৰ গতি কৰি থাকিব লাগিব। পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল থাকিব, এটা ইটোক মানে আকৰ্ষণ বলটো থাকিব লাগিব। ঠিক আছে, এতিয়া আমাৰ পদাৰ্থ হ'ব। তো এইকেইটা তোমালোকে লিখি লোৱা 1 নম্বৰৰ। 2 নম্বৰটো কি কৈছে চাবা, তলৰ পদক্ষেপটোৰ কাৰণ দৰ্শোৱা। এটা আমাক লাইন দিছে আৰু সেইটো আমাক কাৰণ দৰ্শাব দিছে। ঠিক আছে, ইয়াতে তোমালোকৰ প্ৰশ্নটোত কি দিছে, উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। তো সেইটো কাৰণ আমি লিখি আহিছোঁ 2 নম্বৰটো চাবা। উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায়। এই লাইনটো তোমালোকৰ চেপ্টাৰটোত আছে, তোমালোকে পঢ়িলে পাবা এই লাইনটো। ঠিক আছে, ইয়াৰ পৰাই লিখিছোঁ মই যে আগতে ক'লোঁ পদাৰ্থ হ'বৰ কাৰণে কণিকা থাকিব লাগিব। তো ইয়াতে সেই লাইনটো দিছে, উষ্ণতা বৃদ্ধিৰ যেতিয়া আমি তাপ দিওঁ তেতিয়া সেই পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তিটো বৃদ্ধি পায়। উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায়, ফলত ই বহু দূৰলৈকে বিয়পি পৰে। সেইবাবে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ কণিকাবোৰে বেছি দূৰ অতিক্ৰম নকৰে। সেইবাবে ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
ঠিক আছে, ইয়াৰ এনচাৰটো তোমালোকে লিখিবা। 2-3 নম্বৰৰ কাৰণে মই পুৰা পাৰফেক্টকৈ লিখি দিছোঁ, তোমালোকে লিখি লোৱা আৰু পৰীক্ষাত লিখিব পাৰিবা, মুখস্থ কৰিবা। ঠিক আছে, 3 নম্বৰটো কি কৈছে চাবা। এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? তো 3 নম্বৰটো চাবা। 3 নম্বৰটো দিছে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। কাৰণটো কি জানে, তোমাৰ পুখুৰীৰ যেতিয়া পানী আছে সেইটো জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধানটো অলপ বেছি আছে আৰু কণিকাবোৰৰ আকৰ্ষণ বলো কম। তো যেতিয়া আকৰ্ষণ বল কম হ'ব তেতিয়া আমি সিহঁতক পানী ফালি সোমাই যাব পাৰোঁ, সাঁতুৰিব পাৰোঁ। ঠিক আছে, এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ যি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ সেইটো হ'ল পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি। মানে পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি আৰু পানীৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল কম, মানে সিহঁতৰ ব্যৱধানটো বেছি আছে। মানে এটা কণিকা আৰু এটা কণিকাৰ মাজত দূৰত্বটো বেছিকৈ আছে। ঠিক আছে, ইয়াতে আমাৰ বলটো কম হ'ব, সেইকাৰণে পানীৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল কম। ঠিক আছে, এইটো লিখি লোৱা তোমালোকে। তাৰপিছত 4 নম্বৰটো কৈছে, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা চিন্তি থৈ দিবা এইটো ইম্পৰ্টেণ্ট বুলি। পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি? পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য মই কৈছোঁ এবাৰ আৰু ইয়াতে লিখি লৈছোঁ। পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ'ল পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। 3 নম্বৰটো পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। ইয়াতে 3টা বৈশিষ্ট্য লিখিছোঁ আৰু 3টা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু লিখি লোৱা। ঠিক আছে, তাৰপাছত এই তোমালোকৰ প্ৰশ্নাৱলী 3 নম্বৰ পেজটোৰ প্ৰশ্নাৱলীখিনি খতম হৈ গ'ল। তাৰপিছত এইবাৰ তোমালোকে এইবোৰ পঢ়িবা এইবোৰ পঢ়িবা। পদাৰ্থৰ 3টা ধৰ্ম আছে, এইকেইটা চাবা। পদাৰ্থৰ 3টা ধৰ্ম কি কি? এইবাৰ প্ৰশ্নাৱলী চাবা, এইটো তোমালোকৰ পেজ নম্বৰ 6ত আছে, পেজ নম্বৰ 6ত। ঠিক আছে, প্ৰশ্নাৱলী এইটো চাবা। 1 নম্বৰত ইয়াতে কি দিছে? পদাৰ্থ প্ৰতি একক আয়তনৰ ভৰৰ গতিবেগক ঘনত্ব বোলে। এইটো তোমালোকৰ কুৱেশ্যন হিচাপেও দিব পাৰে, ঘনত্ব বোলে এইটো লাইন কুৱেশ্যন বা দিব পাৰে। এই লাইনটো এনচাৰ হিচাপে আছে, সেইটো লিখি ল'ব। এই ঘনত্ব ইকুৱেল টু ভৰ বাই আয়তন, এইটো দি দিছে। দি পেলাই আমাক প্ৰশ্ন সুধিছে, তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা। এইটো কি দিছে? বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী আৰু চকমাটি, কপাহ আৰু লো, এইকেইটা দিছে। তো এইকেইটাৰ এনচাৰটো আমাৰ ইয়াত চাবা, পেজ নম্বৰ প্ৰশ্নাৱলী পেজ নম্বৰ 6ৰ 1 নম্বৰ এনচাৰ। ইয়াতে প্ৰথমতে বায়ুটো লিখিছোঁ। ইয়াতে কি কৈছে? ঘনত্ব আমাক মানে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। ইয়াতে আমাক লিখিব দিছে। তো বায়ুটোৰ ঘনত্ব একেবাৰে কম, কাৰণ সেই বায়ুটো একেবাৰে পাতল। তো চিমনিৰ পৰা ওলোৱা ধোঁৱাত ইয়াত ক'লা ক'লা কিবা থাকে, তো ইয়াৰ অলপমান গধুৰ। তো কপাহটো আৰু অলপমান ঘনত্ব বেছি, পানীৰটোৰ আৰু ঘনত্ব বেছি, মৌটোৰ আৰু গোটা, পানীতকৈ গোটা, তো আৰু ঘনত্ব বেছি, চকমাটিটো আৰু ঘনত্ব বেছি, কঠিন পদাৰ্থ এইটো, গুড়া কৰিব পাৰিও চকমাটি। তাৰপিছত লোহাটোতো টান, একেবাৰে নিজৰ হয়তো সহজে ভাঙিব নোৱাৰি। তো এইকেইটা আমি পাতলৰ পৰা গধুৰলৈকে, অৰ্থাৎ আমি ঘনত্ব হিচাপত এইকেইটা আমি ঊৰ্ধ্বক্ৰমত সজালোঁ, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে সজালোঁ। 2 নম্বৰটো চাবা কি দিছে? 2 নম্বৰটো দিছে এ নম্বৰটো, পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা। তো এই নম্বৰটো আমি এনচাৰটো কৰিবলৈ যাওঁতে তোমালোকে ভালদৰে চাই লোৱা। এনেকুৱা এখন তালিকা প্ৰস্তুত কৰিবা। তো তালিকাখনত তোমালোকে বৈশিষ্ট্য তাৰপাছত বৈশিষ্ট্যবোৰ লিখিবা। তাৰপিছত গোটাত কেনেকুৱা, জুলীয়াত কেনেকুৱা, গেছীয়ত কেনেকুৱা, সেইটো লিখিব লাগিব। বৈশিষ্ট্যত আমি 3টা বৈশিষ্ট্য লিখিছিলোঁ। সেইটো আমি পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান গোটাৰ ক্ষেত্ৰত কম, মানে এটা কণিকাৰ পৰা এটা কণিকাৰ মাজত ব্যৱধানটো কম, সিহঁতে পূৰা ওচৰত থাকে বা লগ লাগি থাকে ব্যৱধানটো, সেইকাৰণে সিহঁত গোটা পদাৰ্থ বুলিও, গোটা পদাৰ্থত একদম কম। তাৰপাছত জুলীয়া পদাৰ্থত এই কণিকাবোৰৰ ব্যৱধান মধ্যমীয়া, মানে বেছি দূৰতো নহয় ওচৰতো নহয়। আৰু গেছীয়ৰ ক্ষেত্ৰত
আটাইতকৈ বেছি ব্যৱধানটো বহুত দূৰত থাকে ঠিক আছে তাৰপিছত পদাৰ্থৰ কণিকাবোৰৰ গতি সিহঁতে গতি কৰি থাকিব লাগিব অনবৰতে গতিটো গোটাৰ ক্ষেত্ৰত একেবাৰে কম জুলীয়াত মধ্যমীয়া আৰু গেছীয়ত আটাইতকৈ বেছি ঠিক আছে আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ মানে আকৰ্ষণ বলটো গোটাৰ ক্ষেত্ৰত আটাইতকৈ বেছি ঠিক আছে আৰু জুলীয়াত মধ্যমীয়া আৰু গেছীয়ত কম তোমালোকে একেবাৰে সহজ চাই লোৱা ইয়াত গোটেইকেইটা মধ্যমীয়া আছে কম কম আৰু বেছি 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 কম ঠিক আছে এইকেইটা তোমালোকে মুখস্থ কৰি লিখি ল'বা এইটো লিখি লৈ পৰীক্ষাত তেতিয়া উজু হ'ব লিখিবলৈ ঠিক আছে আৰু 2 নম্বৰটোত অৰ্থাৎ বি নম্বৰটোত তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিব দিছে বা অলপ ডিটেইলছত লিখিব দিছে দৃঢ়তা তাৰপাছত সংকোচনশীলতা এইবোৰ তোমালোকৰ লিখিব দিছে তো মই লিখিছোঁ চাবা এটা তো 2ৰ বিটোৰ প্ৰথমতে আছে দৃঢ়তা ৰিজিডিটি তো ৰিজিডিটি কোনো পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থৰ নিজৰ আকাৰ আৰু আয়তন সলনি নকৰে দৃঢ়তাত যদি এটা বস্তুৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলেও বা এক্সট্ৰা ফ'ৰ্চ দিলেও নিজৰ আকাৰ বা আয়তন সলনি নকৰে পদাৰ্থৰ এই গুণক দৃঢ়তা বোলে কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি কাৰণ সিহঁতক বাহ্যিক বলে বেলেগ কৰিব নোৱাৰে জুলীয়া পদাৰ্থৰ দৃঢ়তা কম আনহাতে গেছীয় পদাৰ্থৰ দৃঢ়তা নাই ঠিক আছে জুলীয়া পদাৰ্থৰ দৃঢ়তা কম কাৰণ পানী যি পাত্ৰত থোৱা হয় সেই পাত্ৰৰ আকাৰ লয় তো দৃঢ়তাটো কম হ'ব ঠিক আছে তোমালোকে আশা কৰোঁ বুজি পাইছা বি নম্বৰৰ তাৰপিছত চাবা কি দিছে সংকোচনশীলতাত চাবা কম্প্ৰেছিবিলিটি কোনো পদাৰ্থৰ ওপৰত বাহ্যিক চাপ প্ৰয়োগ কৰিলে সেই পদাৰ্থটোৰ আয়তন কমি যায় সি মানে ধৰা তোমালোকৰ বেলুন এটা ফুলোৱা গৈছে আৰু যদি আমি ক'ৰবাত ফুটা এটা থাকে আমি যে সংকোচন কৰি তাতে ফুটাটো দি হাৱাটো বাহিৰ হৈ যাব তেতিয়া আমাৰ কি হ'ব সংকোচনশীলতা আয়তনটো কমি যাব ঠিক আছে যদি ফুটা থাকে আমি সংকোচন কৰি পেলাই বেলুনটো সৰু কৰি দিব পাৰোঁ তো সেইটো কথা কৈছে আৰু উদাহৰণটো দিছোঁ সেই পদাৰ্থটোৰ আয়তন কমি যায় পদাৰ্থৰ এই গুণক সংকোচনশীলতা বোলে এইখিনি লিখিলে হৈ যাব তোমালোকৰ নেক্সট দিছে প্ৰবাহিতা ফ্লুইডিটি প্ৰবাহিতাত দিছে কি চাবা কোনো পদাৰ্থৰ নিজৰ আকৃতি বজাই নাৰাখি সহজে বৈ যোৱাৰ ক্ষমতা প্ৰবাহিতা বোলে কোনো পদাৰ্থৰ নিজৰ আকৃতি বজাই নাৰাখি সহজে বৈ যোৱাৰ ক্ষমতা প্ৰবাহিতা বোলে এইটো তোমালোকৰ ধৰা পানীটো কি কৰে বৈ যায় নিজৰ আকৃতি বজাই নাৰাখে এইটো প্ৰবাহিতা বোলে আকাৰটো জানাই শ্বেপ বস্তুৰ আকাৰ আকৃতি কোনো পদাৰ্থৰ বাহ্যিক ৰূপ বা গঠনক আকাৰ বোলে ঠিক আছে গঠনক আকাৰ বোলে তাৰপিছত আছে গতিশক্তি কাইনেটিক এনাৰ্জি এটা পদাৰ্থৰ গতি কৰাৰ ক্ষমতা গতিশক্তি বোলে যি গতি কৰে সেইটো গতিশক্তি বোলে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায় এইখিনি লিখিলে হৈ যাব তাৰপিছত আছে ঘনত্ব ডেনচিটি এইটি আমি লিখি আছিলোঁ আগত ডেনচিটি কোনো পদাৰ্থৰ একক আয়তনৰ থকা ভৰৰ পৰিমাণৰ ঘনত্ব বোলে সেইটোৱে তোমালোকৰ ঘনত্ব কি বুলি আহিলে এই বস্তুটো লিখিবা প্ৰশ্ন আহিব পাৰে বা ঘনত্ব ডিটেইলছটো লিখি দিব পাৰে তাৰপিছত 3 নম্বৰটোত কাৰণ দৰ্শাব দিছে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে এই নম্বৰটো কাৰণ দৰ্শাব দিছে সেই পাত্ৰটোত সকলো অংশ অধিকাৰ কৰে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ শক্তি একেবাৰে কম সেইবাবে গেছীয় পদাৰ্থৰ কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে তোমালোকে দুবাৰমান পঢ়িবা তেতিয়া ভালকৈ বুজি পাবা বস্তুবিলাক গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি একেবাৰে কম সেইবাবে গেছীয় পদাৰ্থৰ কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে এই চেপ্টাৰটোত থিয়ৰী বেছিকৈ আছে তোমালোকে বুজি পাবা একেবাৰে তাৰপিছত বি নম্বৰটো দিছে ধাৰক পাত্ৰত বেৰৰ গেছে চাপ দিয়ে এইটো চাবা বি নম্বৰটো
গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। গেছীয় অৱস্থাত কণিকাবোৰে ইফাল সিফাল কৰি বেছি জোৰত ঘূৰি ফুৰিব পাৰে, কাৰণ তাতে বাধা নাই। তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰত খুন্দা মাৰে, আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। ঠিক আছে। তাৰপিছত চি নম্বৰটো চাবা। চি নম্বৰটো দিছে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। এই কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ কিয় বুলিছে? তাকতো জুলীয়া পদাৰ্থ ক'ব পাৰিলে হয়, বা কিবা বেলেগ ক'ব পাৰিলে হয়। তো ঠিক আছে। তো কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। তদুপৰি টেবুলখন দৃঢ়, মানে টান, সংকুচিত নহয়, সেয়ে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। একেবাৰে বুজি হয়, তোমালোকে লিখি লোৱা আৰু মুখস্থ কৰিবা। ঠিক আছে। তাৰপিছত 2 নম্বৰটো চাবা। বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। এইটো চাবা। বায়ুৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কম, তথাপি ইহঁতৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি, সেয়ে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ। কিন্তু কাঠ এডোখৰৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল বেছি আৰু কণিকাবোৰৰ মাজত ব্যৱধান কম, সেয়ে কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। ঠিক আছে, এইটো লিখি লোৱা। তাৰপিছত 4 নম্বৰটো দিছে কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় বাৰু? তোমালোকে এইটো এক্সপেৰিমেণ্ট কৰি চাইছানে? বৰফ যি আছে আমাৰ, সেই বৰফ পানীত দিলে পানীত উপঙি থাকে, কিন্তু বৰফতো পানী আৰু পানীত দিলে বৰফটো উপঙি থাকে। তোমালোকে হয়তো ফ্ৰিজ আছে, যদি ফ্ৰিজত তোমালোকে বৰফ কৰি চাবা, সেই বৰফটো পানীত দি চাবা উপঙে নে নুপঙে। ঠিক আছে। তো বৰফৰ এইটো 4 নম্বৰ এনচাৰটো লিখিব লাগিব। বৰফৰ আয়তন পানীৰ আয়তনতকৈ বেছি, সেয়ে বৰফৰ ঘনত্ব পানীতকৈ কম, সেইবাবে বৰফ পানীত উপঙে। পানীৰ ওজনত আৰু বৰফৰ ওজনটো কম, ঘনত্বটো কম হয়। পানীতকৈ কম বৰফৰ ঘনত্বটো, সেইকাৰণে বৰফটো পানীত উপঙে। ঠিক আছে, একেবাৰে সহজ, 2 লাইন আছে, তুমি লিখি ল'বা। ঠিক আছে। নেক্সট প্ৰশ্নাৱলী সেইখিনি হৈ গ'ল। নেক্সট প্ৰশ্নাৱলী তোমালোকৰ, আৰু ইয়াতে এইবোৰ পঢ়ি আণ্ডাৰলাইন কৰা আছিলে। গোটা অৱস্থাত যেনে বৰফ, জুলীয়া অৱস্থাত, এইবোৰ তোমালোকে পঢ়িবা। আৰু ইয়াতে MCQ আহিব পাৰে ন, আৰু চিত্ৰবিলাক চাবা, কাৰ্যকলাপবিলাক। তাৰপিছত এইফালে এটা লাইন চাবা তোমালোকৰ। গোটা অৱস্থাত তাপ দিলে কি হ'ব? জুলীয়া অৱস্থা। আকৌ তাপ দিলে জুলীয়া অৱস্থাত গেছীয় অৱস্থা হৈ যাব। যদি আকৌ গেছীয় অৱস্থাক চেঁচা কৰোঁতে আকৌ জুলীয়া অৱস্থাক চেঁচা কৰিলে গোটা অৱস্থালৈ হয়। আৰু পানীক যদি আমি তাপ দিওঁ, প্ৰথমতে জুলীয়া হ'ব, জুলীয়া হৈ আকৌ তাপ দিলে এটা গেছীয় হ'ব, ভাপ হৈ উঠি যাব। ঠিক আছে। আকৌ যদি আমি সেই পানীটোক আমি চেঁচা কৰোঁ, তেতিয়া জুলীয়া হ'ব, বৰষুণ পৰিব তেতিয়া। তাৰপিছত আকৌ জুলীয়াৰ পৰা আকৌ চেঁচা কৰিলে গোটা অৱস্থাত হ'ব, বৰফ হ'ব। ঠিক আছে, এইখিনি চাবা। তলত এটা টোকা দিছে, সেই বস্তুটো তোমালোকে ভালকৈ মন দি পঢ়িবা। উষ্ণতাৰ SI একক হৈছে কেলভিন। এইটো কুৱেশ্যন কাটি দিব পাৰে। উষ্ণতাৰ SI একক কি? উষ্ণতাৰ SI একক হৈছে কেলভিন। 0 ডিগ্ৰী চেলচিয়াছ = 273.16 কেলভিন। সুবিধাৰ হেতু 0 ডিগ্ৰী চেলচিয়াছ 273 K বুলি ধৰা হয়। আমি 0 ডিগ্ৰী চেণ্টিগ্ৰেডক 273 কেলভিন বুলি ধৰা হয়। কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে। সেইদৰে চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ দিব লাগে। এইখিনি তোমালোকে চাবা, আৰু মই পিছত ইয়াৰ অংক আছে, সেই অংকবোৰ কৰিব লাগিব। ইয়াতে বৰফৰ গলনাংক হ'ল 273.16 K। ঠিক আছে, এইবিলাক চাবা তোমালোকে, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত প্ৰশ্নাৱলী ইয়াতে চাবা। এই প্ৰশ্নাৱলীটো তোমালোকৰ পেজ নম্বৰ 9ত আছে। পেজ নম্বৰ 9ত চাবা। 1 নম্বৰত দিছে তলত দিয়া উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। ইয়াতে আমাক কেলভিনত দিয়া আছে, আমি চেলচিয়াছত প্ৰকাশ কৰিব লাগে। ঠিক আছে। তো যেতিয়া আমি চেলচিয়াছত প্ৰকাশ কৰিম, তেতিয়া আমাৰ ইয়াত দিছে 1 নম্বৰৰ A2 300 K, 300 কেলভিন। 300 কেলভিনক আমি চেলচিয়াছত যেতিয়া আমি প্ৰকাশ কৰিম, তেতিয়া আমি 300ৰ পৰা এইটো বিয়োগ কৰিম। 300ৰ পৰা এইটো 273 আমি বিয়োগ কৰিম। বিয়োগ কৰিলে আমি কি পাম? 27 ডিগ্ৰী চেলচিয়াছ। এইটো তোমালোকৰ এনচাৰ, 27।
তাৰপিছত বি নম্বৰটো দিছে 573 573 কেলভিনটো আমি 573 পৰা 273 আমি বিয়োগ কৰিম, বিয়োগ কৰিলে আমি 300 ডিগ্ৰী চেলচিয়াছ এইটো আমি এনচাৰ পাই যাম। ঠিক আছে। তাৰপিছত 2 নম্বৰটো চাবা, তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব? তো পানীৰ ভৌতিক অৱস্থা কি হ'ব? এই নম্বৰত দিছে 250 ডিগ্ৰী চেলচিয়াছ। 250 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হ'ব গেছীয়। আৰু বি নম্বৰত দিছে 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হ'ব গেছীয় আৰু জলীয় দুয়োটা। কাৰণ 100 ডিগ্ৰী চেলচিয়াছত পানী উতলে, তো উতলিলে ভাপ হৈ ওপৰলৈ উৰি যায়। ঠিক আছে। তো আৰু 250 ডিগ্ৰী চেলচিয়াছ 100তকৈ ওপৰত, তো সেইটোতো গেছত হৈ যাব অট'মেটিকেলি। ঠিক আছে। তাৰপিছত 3 নম্বৰটো চাব। 3 নম্বৰত কি দিছে? কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? ভৌতিক অৱস্থাৰ উষ্ণতা স্থিৰ হৈ থাকে কিয়? 3 নম্বৰটো এনচাৰটো চাবা। কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ বাবে তাপ শক্তিৰ প্ৰয়োজন হয়, কিন্তু ভৌতিক অৱস্থাৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে। এই সময়ত প্ৰদান কৰা অতিৰিক্ত তাপে এইটো তাপে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰাত সহায় কৰে। ঠিক আছে। সেইটো তোমালোকে দুবাৰমান পঢ়ি চাবা আৰু ভালদৰে বুজি পাবা। 4 নম্বৰটো চাবা কি দিছে? 4 নম্বৰ দিছে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা। চাপ বৃদ্ধি কৰি নাইবা উষ্ণতা কম কৰি বায়ুমণ্ডলীয় গেছক জুলীয়া অৱস্থালৈ আনিব পাৰি। বায়ুমণ্ডলত গেছটোক আমি জুলীয়া কেনেকৈ কৰিব পাৰোঁ, পানী কেনেকৈ কৰিব পাৰোঁ, সেইটো এটা আইডিয়া দিব দিছে বা পদ্ধতি এটা ক'ব দিছে। চাপ বৃদ্ধি কৰি নাইবা উষ্ণতা কম কৰি বায়ুমণ্ডলীয় গেছক জুলীয়া অৱস্থালৈ আনিব পাৰি। সেইটো লিখি লোৱা তোমালোকে। ঠিক আছে। ইয়াৰে প্ৰশ্নাৱলীখিনি আমাৰ হৈ গ'ল। আৰু পিছফালে আৰু এইফালে এইখিনি চাবা তোমালোকে। ইয়াতে 1.9 চিত্ৰটো গোটাৰ পৰা জুলীয় গলন, স্ফটিকীকৰণ, তাৰপিছত আকৌ জুলীয়াৰ পৰা বাষ্পীভৱন, ঘনীভৱন, ইমানটি তোমালোকে চাই লোৱা। ঊৰ্ধ্বপাতন গেছৰ গোটাৰ পৰা ঊৰ্ধ্বপাতন হ'লে গেছ হয়, আৰু গেছৰ পৰা ঊৰ্ধ্বপাতন হ'লে গোটা হয়। ঠিক আছে। সেইখিনি চাই লোৱা। নেক্সট আৰু দিছে প্ৰশ্নাৱলী এইটো তোমালোকৰ পেজ নম্বৰ 10। পেজ নম্বৰ 10টো চাবা তোমালোকে। ইয়াতে ডিজাৰ্ট কুলাৰ 1 নম্বৰ ডিজাৰ্ট কুলাৰ এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়? ডিজাৰ্ট কুলাৰটো তোমালোকে চিনি পোৱা। ডিজাৰ্ট কুলাৰৰ পৰা আমাক ঠাণ্ডা কৰি ৰাখে কিয়? 1 নম্বৰৰ এনচাৰটো চাবা। গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়। উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়, যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়। এই বাষ্পীভৱন বৃদ্ধিৰ ফলত উষ্ণতা হ্ৰাস হয়। ঠিক আছে। 1 নম্বৰটো এনচাৰ এইখিনি লিখি লোৱা। 2 নম্বৰটো চাবা কি কৈছে? গ্ৰীষ্মকালত মাটিৰ কলৰ পানী ঠাণ্ডা হৈ থাকে কিয়? গ্ৰীষ্মকালত মাটিৰ কলত তোমালোকে দেখিছা, মাটিৰ কলত পানী থ'লে গ্ৰীষ্মকালত ঠাণ্ডা হৈ থাকে। মাটিৰ পাত্ৰত অসংখ্য সৰু সৰু ছিদ্ৰ থাকে। এই ছিদ্ৰবোৰেৰে পানীৰ কণিকাবোৰ বাহিৰ হৈ যায়। ভিতৰত পানীৰ পৰা নিৰ্গত তাপে পানীৰ কণিকাবোৰক বাষ্পীভূত কৰে, ফলত পাত্ৰৰ ভিতৰৰ পানীখিনি ঠাণ্ডা হয়। ঠিক আছে। তোমালোকে পঢ়াতে ইমাজিন কৰি পঢ়িবা, তেতিয়া বেছিকৈ মনত থাকে। তো 2 নম্বৰৰ এনচাৰখিনি লিখি লোৱা। 3 নম্বৰৰ কি দিছে? হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰত ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? 3 নম্বৰটো চাবা। এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰত ঢালি দিলে এইবোৰ বাষ্পীভূত হয় আৰু বাষ্পীভৱনত প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা শোষণ কৰে, ফলত হাতৰ তলুৱা এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰত ঢালি দিলে ঠাণ্ডা অনুভৱ হয়। তোমালোকৰ চেনিটাইজাৰ আছে যে, চেনিটাইজাৰ হাতত যেতিয়া মাৰি দিয়া যায় তেতিয়া কি হয়? ঠাণ্ডা অনুভৱ হয়। তো সেইটো একেই আৰু। তো এইটোৰ এনচাৰটো লিখি লোৱা 3 নম্বৰটো। তাৰপিছত 4 নম্বৰটো কি কৈছে? গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে? গ্ৰীষ্মকালত আমি কি কাপোৰ পিন্ধো? কপাহী কাপোৰ পিন্ধো আৰু পাতল ৰঙৰ পিন্ধো, পাৰিলে হোৱাইটে বেছিকৈ পিন্ধো। ঠিক আছে। চাবা ইয়াতে পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু বাষ্পীভৱনৰ মাত্ৰা বাঢ়িলে সোনকালে ঠাণ্ডা হয়। সেয়ে গৰম চাহ ইয়াতে তোমালোকৰ আচ্ছা 4 নম্বৰ এইটো ন। 4 নম্বৰ প্ৰশ্নটো চাবা। গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ হয়। প্লেটত ল'লে বেছি ছাৰফেচটো বাঢ়ি যায়, তেতিয়া বেছিকৈ সোনকালে ঠাণ্ডা হয়।
তো 4 নম্বৰ এনচাৰ যাব পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু বাষ্পীভৱনৰ মাত্ৰা বাঢ়িলে সোনকালে ঠাণ্ডা হয় সেই গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ বুজি পাইছা এইটো লিখি লোৱা তাৰপিছত ইয়াতে 5 নম্বৰটো দিছে গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে এইটো কুৱেশ্যনটোৰ এনচাৰটো চাবা গ্ৰীষ্মকালত আমি কম ৰঙৰ কপাহী কাপোৰ পিন্ধিব লাগে কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে যাৰ ফলত আমাৰ দেহটো শীতল পৰি যায় ঠিক আছে আমি কি কাপোৰ পিন্ধিলে কম ৰঙৰ কপাহী কাপোৰ হোৱাইট পিন্ধিলে বেছি ভাল হোৱাইট টি চাৰ্ট ঠিক আছে তাৰপিছত এইটো প্ৰশ্নাৱলী আমাৰ খতম হ'ল এইবিলাক তোমালোকে পঢ়িবা আৰু আণ্ডাৰলাইন কৰিবা MCQৰ বাবে বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু তোমালোকে কি শিকিলা এইখিনি তোমালোকে বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বহুত কুৱেশ্যন আহিবই আহে আৰু তো এইখিনি ভালদৰে পঢ়ি যাবা ঠিক আছে তাৰপিছত আমি অনুশীলনী যাম অনুশীলনীৰ ওপৰত এখন চাৰ্ট দেখিছা তোমালোকে ইয়াতে আমাৰ এককবিলাক দিয়া আছে এই এককবিলাক তোমালোকে মুখস্থ কৰিবা এককবিলাক মুখস্থ কৰিবা ইয়াতে চিহ্নবিলাকো কি কি হয় মুখস্থ কৰিবা ঠিক আছে তো ইয়াতে প্ৰথমতে 1 নম্বৰ দিছে তলৰ উষ্ণতাবিলাক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা কেলভিনত দিয়া আছে চেণ্টিগ্ৰেডত প্ৰকাশ কৰিব লাগে তোমালোকে অনুশীলনী 1 নম্বৰটো এইটো চাবা 293 কেলভিন আছে চেলচিয়াছত প্ৰকাশ কৰিলে কে মাইনাছ অৰ্থাৎ আমি কি 273 মাইনাছ কৰিব লাগিব তো কে মাইনাছ 273 কেৰ মান কিমান দিছে 293 মাইনাছ 273 20 ডিগ্ৰী চেলচিয়াছ এটা তোমালোক এই ঘৰটো যে বনাই দিছোঁ মই ইয়াতে কেৰ পৰা যদি আমি চি কৰিব লাগে তেতিয়া মাইনাছ 273 আৰু যদি চিৰ পৰা কে কৰিব লাগে তেতিয়া প্লাছ 273 এই দুটা তোমালোকে মনত ৰাখিবা তেতিয়া সহজ হ'ব অংক কৰা বি নম্বৰটো দিছে 470 কে এইটো কেৰ পৰা চিত লৈ যাব দিছে চি দিলোঁ আমি কে মাইনাছ 273 470 বিয়োগ 273 ইয়াত দিছে 197 ডিগ্ৰী চেলচিয়াছ তাৰপিছত 2 নম্বৰটো ইয়াৰ ওলোটাটো কৰিব দিছে তলৰ উষ্ণতাবিলাকক কেলভিনত প্ৰকাশ কৰা ইয়াত চেলচিয়াছত দিয়া আছে কেলভিনত প্ৰকাশ কৰিব দিছে তো এই নম্বৰটো 25 ডিগ্ৰী চেলচিয়াছ কেত নিলে কি হ'ব চি প্লাছ 273 25 প্লাছ 273 ইজ ইকুৱেল টু 298 কেলভিন চিৰ পৰা কিনিলে প্লাছ 273 টো প্লাছ কৰিব লাগিব বি নম্বৰে 373 ডিগ্ৰী চেলচিয়াছ কে ইজ ইকুৱেল টু চি প্লাছ 273 373 প্লাছ 273 ইজ ইকুৱেল টু 646 কেলভিন ঠিক আছে তোমালোক একদম সহজ আৰু এইবোৰ পৰীক্ষাত আহিব তোমালোক ভালদৰে পঢ়িবা প্ৰেক্টিছ কৰিবা এইবিলাক ঠিক আছে নেক্সট কি দিছে চাবা তো 3 নম্বৰ এ দিছে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় নেফথেলিন বল তোমালোকে দেখিছা কৰ্প বুলি কওঁ যে আমি কাপোৰত থৈ দিওঁ নিগনি চিগনি নোহোৱা বা গোন্ধ ওলাবৰ কাৰণে কৰ্প এই সৰু সৰু বল যে আছে বগা বগা পেকেট কৰা থাকে বজাৰতো কিনিব পায় মোৰ তাত বৰ্তমান নাই থাকিলে মই দেখাই দিলোঁ হয় কৰ্পক আমি নেফথেলিন বল বুলি কওঁ কেইদিনমান আমি যদি সাধাৰণ আমি বাহিৰত থৈ দিওঁ যদি সেইটো আমাৰ নোহোৱা হৈ যায় তো কিয় সুধিছে এইটো কাৰণ দৰ্শাব দিছে তো সেইটো চাবা 3 নম্বৰৰ এইটো ঊৰ্ধ্বপতনৰ ফলত নেফথেলিন বল কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয় এইটো জুলীয়াত নাযায় ডাইৰেক্ট গেছত যায় ঊৰ্ধ্বপতন হয় সেয়ে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ঠিক আছে একেবাৰে কৈছোঁ তোমালোকে লিখি লোৱা আৰু মুখস্থ কৰিবা নেক্সট বি নম্বৰ দিছে দূৰৰ পৰা আঁতৰৰ গোন্ধ পোৱা যায় দূৰৰ পৰা চেণ্টৰ পাৰফিউমৰ গোন্ধ আমি দূৰৰ পৰা পাওঁ কিয় বা কাৰোবাৰ কিবা আঞ্জা বনালে আমি দূৰৰ পৰা গোন্ধ পাওঁ কাৰ কি বনাইছে আমি সুধিব পাৰোঁ সেনেকুৱা আৰু তো ইয়াতে দিছে আঁতৰৰ কণিকাবোৰৰ মাজত ব্যৱধানটো কম তো আঁতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱে বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে সেয়েহে দূৰৰ পৰা আঁতৰৰ গোন্ধ পোৱা যায় তো আঁতৰৰ কণিকাবোৰৰ মাজত ব্যৱধানটো কম কণিকাবোৰৰ মাজত দূৰত্বটো কম হোৱাৰ ফলত সিহঁতে ক্ষিপ্ৰভাৱে বহুত জোৰে যাব পাৰে আৰু বায়ুত বাধা নাই বায়ুৰ কণিকাবোৰে বেছি দ্ৰুতগতিত অতিক্ৰম কৰিব পাৰে কণিকাবোৰে ঠিক আছে তো সিহঁতে বায়ুৰ কণিকাবোৰৰ লগত মিহলি হয় বহুত দূৰলৈকে অতিক্ৰম কৰাৰ কাৰণে আমি দূৰৰ পৰাই সেই গোন্ধটো পাওঁ ঠিক আছে তো এইটো লিখি ল'বা
নেক্সট তোমালোকৰ 4 নম্বৰত কি দিছে, কণিকাবোৰৰ মাজত আকৰ্ষণ বলৰ উৰ্ধক্ৰমত সজোৱা। মানে ধৰ এটা কণিকাবোৰৰ মাজত আকৰ্ষণ বল, এই আকৰ্ষণ বলটো আমাৰ বণ্ডিং, সেইটো আমাৰ উৰ্ধক্ৰমত সজোৱা দিছে। তো ইয়াতে আমাক পানী, চেনি, অক্সিজেন দিছে। প্ৰথমতে কি হ'ব তোমালোকৰ, অক্সিজেন হ'ব। অক্সিজেনটো কিয় হ'ব, অক্সিজেনটো বায়ুটোৰ কণিকাবোৰৰ ব্যৱধান একেবাৰে মানে কম, ঠিক আছে, দূৰত্বটো একেবাৰেই কম, মানে বেছি আছে, ব্যৱধানটো কম। অৰ্থাৎ আকৰ্ষণ বল সুধিছে, আকৰ্ষণ বলটো মানে কি বায়ুত একেবাৰে কম থাকে, ঠিক আছে। তো তাৰপিছত আমাৰ পানীৰটো জুলীয়া বস্তু, অলপমান বেছি আছে। তো চেনিটো গোটা বস্তু, চেনিটো দানা হয়, তো আকৰ্ষণ বলটো বেছি থাকিব, ঠিক আছে। তো ইয়াক সেইকাৰণে অলপ মানে পটককৈ ভাঙিও নাযায়। পানীটোতো আমি হাত ঘূৰাই দিব পাৰোঁ পানীৰ মাজেৰে, অক্সিজেনৰ মাজেৰেতো আৰু ঘূৰাই দিব পাৰোঁ, এইটো বায়ু হয়, ঠিক আছে। তো 4 নম্বৰ এনচাৰটো হৈ গ'ল। নেক্সট তোমালোকৰ 5 নম্বৰটো চাব, তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি। ইয়াতে 25 ডিগ্ৰী চেলচিয়াছ, আমি জানো যে 0 ডিগ্ৰী চেলচিয়াছত পানী বৰফ হয় আৰু 100 ডিগ্ৰী চেলচিয়াছত উতলে বা গেছীয় অৱস্থালৈ যায়, ঠিক আছে। তো 25 ডিগ্ৰী মানে কি নৰ্মেলত আমাৰ পানী কেনেকুৱা অৱস্থাত থাকিব, জুলীয়া অৱস্থাত। ইয়াতে এই নম্বৰটো লিখিছোঁ, 25 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা জুলীয়া, ঠিক আছে। তো বি নম্বৰ দিছে 0 ডিগ্ৰী উষ্ণতাত পানীৰ ভৌতিক অৱস্থা গোটা হ'ব, ই বৰফ হ'ব। চি নম্বৰ দিছে 100 ডিগ্ৰী চেলচিয়াছ, 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানী ভৌতিক অৱস্থা। তো ভৌতিক অৱস্থা কি হ'ব, গেছীয় আৰু জুলীয়া দুটা হ'ব। তো সি প্ৰথমতে কি এইটো উতলি কি হ'ব, গেছীয় অৱস্থালৈ যাব, জুলীয়াটো থাকিবই, ঠিক আছে। তো গেছীয় আৰু জুলীয়া দুটা হ'ব 100 ডিগ্ৰী চেলচিয়াছত। তাৰপিছত 7 নম্বৰটো চাবা, 6 নম্বৰ যুক্তি দৰ্শাই ব্যাখ্যা কৰা। এই নম্বৰ হৈছে সাধাৰণ উষ্ণতাত পানী জুলীয়া, সাধাৰণ উষ্ণতাত 25 ডিগ্ৰী চেলচিয়াছ জুলীয়া কিয় হয় সাধাৰণ উষ্ণতাত, এইটো চাবা। পানীৰ গলনাংক 0 ডিগ্ৰী চেলচিয়াছ আৰু উত্তলাংক 100 ডিগ্ৰী। তদুপৰি সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আকৃতি নাথাকে, কিন্তু নিৰ্দিষ্ট আয়তন থাকে, কিমান পানী, কিন্তু আকৃতি নাথাকে। গতিকে সাধাৰণ উষ্ণতাত পানী জুলীয়া, ঠিক আছে। এইখিনি লিখিবা, একেবাৰে উজোৱা লিখি লোৱা। নেক্সট তোমালোকৰ বি নম্বৰটো, সাধাৰণ উষ্ণতাত লোৰ আলমাৰীটো কঠিন। লোৰ আলমাৰীটো আমাৰ দাঙিবলৈ টান হয়, গধুৰত, কঠিন। লোৰ গলনাংক আৰু উতলাংক সাধাৰণ উষ্ণতাত বেছি। তদুপৰি সাধাৰণ উষ্ণতাত লো দৃঢ় আৰু নিৰ্দিষ্ট আকৃতি আছে, সেয়ে লোৰ আলমাৰীটো কঠিন হয়, ঠিক আছে। তোমালোকে এইটো লিখি লোৱা। নেক্সট 7 নম্বৰত কি দিছে চাবা, 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়, এইটো সুধিছে। 7 নম্বৰটো চাবা, এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মুখস্থ কৰিব ভালদৰে। 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাবোৰে মাধ্যমৰ পৰা তাপ শক্তি শোষণ কৰি পানীলৈ পৰিৱৰ্তন কৰে। মাধ্যমৰ পৰা মানে চেৰাউণ্ডিঙৰ পৰা, মানে আশপাছৰ বায়ুৰ পৰা। কিন্তু একে উষ্ণতাত থকা পানীৰ কণিকাই তাপ শোষণ নকৰে, সেইকাৰণে 273 কে উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে, ঠিক আছে। নেক্সট 8 নম্বৰত চাবা, উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব। পানীৰ ভাপটোৱে আমাক বেছিকৈ পুৰেনে গৰম পানীয়ে বেছিকৈ পুৰিব, সেইটো বুজিছে। পানীৰ ভাপটোৱে বেছিকৈ পুৰিব আমাক, সেইটো এনচাৰটো আমি চাবা। 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লিন তাপ ধৰি ৰখাৰ বাবে ইয়াত থকা তাপ শক্তিৰ পৰিমাণ উতলা পানীতকৈ বেছি হ'ব, সেয়ে পানীৰ ভাপে বেছিকৈ পুৰিব। ইয়াতে আমি নতুন শব্দ এটা পালোঁ, লিন তাপ। সেই লিন তাপটো তোমালোকৰ সেই চেপ্টাৰটোতে আছে। চেপ্টাৰটো পঢ়ি তোমালোকে লিন তাপ কি বস্তু হয় কমেণ্টত লিখি দিবা, ঠিক আছে। এইটো তোমালোকৰ হোমৱৰ্ক, তোমালোকে চেপ্টাৰটো পঢ়িবা, পঢ়ি লিন তাপ শব্দটোৰ অৰ্থটো মিনিংটো কমেণ্টত লিখিবা, ঠিক আছে। এইটো তোমালোকে বুজি পালা। নেক্সট 9 নম্বৰটো আমাক এটা চিত্ৰ দিছে, তোমালোকে চিত্ৰটো চাবা ভালকৈ। ইয়াতে চিত্ৰটো চাবা, ABCDEF ইয়াতে লিখিব দিছে। তোমাক মই চিত্ৰ দুটা প্ৰথমতে চাব যে দিছিলোঁ, সেই চিত্ৰ দুটা চাই ইয়াৰে ABCD আমি কৰিব পাৰোঁ, ঠিক আছে। মই লিখি ৰাখিছোঁ বাৰু, তথাপিও তোমালোকে চেষ্টা কৰিবা প্ৰথমতে, তাৰপিছত নোৱাৰিলেহে চাবা। এই নম্বৰটোত হ'ব আমাৰ, এইটো হ'ব 9 নম্বৰৰ, এইটো হ'ব গলন মাল্টিং, ঠিক আছে। বিটো হ'ব বাষ্পীভৱন ভেপৰাইজেশ্যন, চিটো হ'ব ঘনীভৱন কনডেনচেশ্যন,
ডিটো হ'ব স্ফটিকীকৰণ বা গোটা ভৱন চলিডিফিকেশ্যন। ইটো হ'ব ঊৰ্ধ্বপতন, আমি ঊৰ্ধ্বপতন পাইছিলোঁ যে ছাবলিমেশ্যন। এফটো হ'ব ঊৰ্ধ্বপতন, এইটো হ'ব ছাবলিমেশ্যন। তোমালোকৰ যেতিয়া আমি গোটাৰ পৰা কি কৰিম, যদি আমি গলন কৰোঁ আমি বা তাপ দিওঁ, তেতিয়া আমাৰ কি হ'ব, জুলীয়া হ'ব। জুলীয়াৰ পৰা আকৌ যদি আমি বাষ্পীভৱন কৰোঁ, তেতিয়া আমাৰ কি হ'ব, গেছ হ'ব, বাষ্পীভৱন হ'ব, গেছটো জুলীয়াৰ পৰা বাষ্পীভৱন হৈ গেছত পৰিণত হ'ব। তো আমি আকৌ গেছৰ পৰা যদি আমি জুলীয়া কৰিব লাগে, তেতিয়া কি হ'ব, ঘনীভৱন কৰিম। আকৌ যদি জুলীয়াৰ পৰা আমি গোটা কৰিব লাগে, তেতিয়া কি কৰিম, স্ফটিকীকৰণ কৰিম। তাৰপিছত নম্বৰটো দিছে ইয়াৰ পৰা ইয়ালৈকে ডাইৰেক্ট গোটাটো গেছ, গেছটো গোটা, এইটো আমাৰ ঊৰ্ধ্বপতনে হয়। ঠিক আছে, আৰু এইখিনিতে তোমালোকৰ এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰ শেষ হ'ল। ঠিক আছে, তোমালোকে আশা কৰোঁ সকলোখিনি বুজি পাইছা, আৰু তোমালোকে ভালদৰে পঢ়িবা চেপ্টাৰটো পঢ়ি, আৰু লিংটাপৰ সেইটো কমেণ্টত লিখিবা মিনিংটো। আৰু যদি ভিডিঅ'টো ভাল পাইছা, তোমালোকে লাইক কৰা ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ। বৰ্তমান ৰাতি কিমান বাজিছে চাবা, তোমালোকে ৰাতি 2:22 হৈছে। তো এই 2:22 তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া, চেনেলটো অলপ বঢ়াই দিয়া, উৎসাহ দিয়া মোক। ঠিক আছে, লগৰবোৰক শ্বেয়াৰ কৰি দিবা আৰু ভালদৰে পঢ়িবা। ঠিক আছে, আৰু নেক্সট ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিবা, বেল আইকনটো দবাই থৈ দিবা। ঠিক আছে, আজিলৈ আহিছোঁ, বাই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।